নমস্কাৰ বন্ধু বান্ধৱীসকল, বিহু পাইছেহি নহয়। বিহুৰ কাৰণে ভাবিলোঁ নাৰিকলৰ লাড়ু দুটামানকে বনাওঁ। আপোনালোকে বাৰু বিহুৰ কাৰণে যোগাৰ কৰিছেনে? মই নাৰিকল 4টা কাটি ল'লোঁ। তাৰপাছত সৰু সৰুকৈ কৰি লৈ মিক্সিত দি লওঁ। চাওকচোন, এতিয়া মই নাৰিকলখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই 4টা নাৰিকলত 4 কাপ চেনি লৈ জুখি থৈছোঁ। ইয়াত মই এইখিনি দি দিওঁ। তাৰপিছত মঠি ল'ব লাগিব। এতিয়া মোৰ নাৰিকলৰ গুড়িখিনি চেনিৰ লগত মঠা হৈ গ'ল। মই এতিয়া প্লেট এখনেৰে ঢাকি অলপ সময়ৰ কাৰণে থৈ দিম। নাৰিকলৰ লাড়ুখিনি মই বনাবলৈ কেৰাহীখন পাতি দিলোঁ। অলপ গৰম হৈছে। এতিয়া ৰিফাইন অকণমান দি দিম। এতিয়া তেল গৰম হ'ল। মই এতিয়া নাৰিকলৰ গুড়িখিনি দি দিছোঁ। গেছটোৰ জুইকুৰা অলপ কম দি লৰাই থাকিব লাগে এতিয়া, নহ'লে বেছি দিলে নাৰিকলৰ গুড়িখিনি দেৰি যাব। এনেদৰে অলপ সময় ভাজিব লাগিব। এতিয়া মই ইলাচি অলপ দি দিছোঁ গোন্ধটোৰ কাৰণে। এতিয়া চব লাডু বনাব পৰা হৈ গ'ল। এতিয়া লাড়ুখিনি বনাই হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে। আপোনালোকেও বনাই চাবচোন। এতিয়ালৈ আহিছোঁ। বাই বাই।